সম্মানীয় দৰ্শক fidaeduaxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাতৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল বুঢ়ীৰ ঘৰৰ ভিজা কটা সেইখন নহলে ডাঙৰ লেঠা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জিভা। ইয়াৰ শুদ্ধ উত্তৰ বহুতে দিছে, তাৰ ভিতৰত কেইজনমান হ'ল মানস বৰা, নাৰ্গিছ খানাম, পংকজ, লক্ষণ কুমাৰ ৰয়, মৃন্ময় শইকীয়া, নিশা কলিতা, বিদ্যা শৰ্মা, বিউটি ডেকা, কৰিশ্মা ডেকা, ফণীধৰ বৰুৱা, মুনু বৰা, নিতুল বৰা, পল্লৱী দেৱী, যমুনা দাস। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিয়াসকলক ধন্যবাদ জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল নহয় পানীও নহয় লগে লগে ফুৰে, লাঠি মাৰিলে সিও মাৰে নিজৰ গাৰ জোৰে। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, মানুহ নহয় পানীও নহয় লগে লগে ফুৰে, লাঠি মাৰিলেও সিও মাৰে নিজৰ গাৰ জোৰে। সময় সমাপ্ত। উত্তৰটো হ'ল ছায়া। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা এটা শব্দ ক'ব পাৰিবনে যিটো ইৰ দ্বাৰা আৰম্ভ হয় আৰু ইৰ দ্বাৰা শেষ হয়। এনেকুৱা এটা শব্দ ক'ব পাৰিবনে যিটো ইৰ দ্বাৰা আৰম্ভ হয় আৰু ইৰ দ্বাৰা শেষ হয়। সময় সমাপ্ত। উত্তৰটো হ'ল আই। তাৰ পিছৰ প্ৰশ্নটো হ'ল 8জনী বাই বনী একেখন পথাৰতে থাকে, এজনীৰহে মাত্ৰ সন্তান আছে, সেইজনী কোন ক'ব পাৰিবনে? সময় আৰম্ভ। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, 8জনী বাই বনী একেখন পথাৰতে থাকে, এজনীৰহে মাত্ৰ সন্তান আছে। সময় সমাপ্ত। উত্তৰটো হ'ল পৃথিৱী। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে যিটো তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে। এনেকুৱা কি বস্তু আছে যিটো তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে। সময় সমাপ্ত। উত্তৰটো হ'ল সূৰ্য। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোন মাই ভাত খাবলৈ নিদিয়ে। সময় সমাপ্ত। উত্তৰটো হ'ল চিনেমাই। 6 নম্বৰ প্ৰশ্নটো হ'ল কিমানৰ পৰা কি বাদ দিলে কিমান থাকিব। আচৰিত প্ৰশ্ন। প্ৰশ্নটো হ'ল কিমানৰ পৰা কি বাদ দিলে কিমান থাকিব। অলপ চিন্তা কৰি উত্তৰটো কওকচোন। সময় সমাপ্ত। কিমানৰ ৰ বাদ দিলে কিমান থাকিব। তাৰপিছৰ প্ৰশ্নটো হ'ল যদি আপুনি এটা নীলা সাগৰত ৰঙা বস্তু এটা দলিয়াই দিয়ে তেতিয়াহ'লে কি হ'ব। সময় সমাপ্ত। উত্তৰটো হ'ল বস্তুটো ওপঙি থাকিব নাইবা ডুবি যাব। তাৰপিছৰ প্ৰশ্নটো হ'ল খালে থিয় হৈ থাকে নাখালে শুই থাকে। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, প্ৰশ্নটো হ'ল খালে থিয় হৈ থাকে নাখালে শুই থাকে। সময় সমাপ্ত। উত্তৰটো হ'ল বস্তা। তাৰ পিছৰ প্ৰশ্নটো হ'ল কি বস্তু নাৰীৰ 2টা আৰু পুৰুষৰ 3টা। প্ৰশ্নটো হ'ল কি বস্তু নাৰীৰ 2টা আৰু পুৰুষৰ 3টা। সময় সমাপ্ত। উত্তৰটো হ'ল বৰ্ণ বা আখৰ। নাৰীৰ বৰ্ণ 2টা আৰু পুৰুষৰ 3টা। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু পানীৰ পৰা সৃষ্টি হয় কিন্তু সূৰ্যৰ তাপে শুকাব নোৱাৰে। এনেকুৱা কি বস্তু পানীৰ পৰা সৃষ্টি হয় কিন্তু সূৰ্যৰ তাপে শুকাব নোৱাৰে। সময় সমাপ্ত। উত্তৰটো হ'ল শৰীৰৰ ঘাম। এইটো প্ৰশ্ন আপোনালৈ। প্ৰশ্নটো হ'ল যি দিয়ে তাকে খাই পানী দিলে মৰি যায়। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু এনেধৰণৰ মজাৰ হাতৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।